হেল্ল' ফ্ৰেণ্ডছ, আজি মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই গৈ আছোঁ ভাইটিৰ লগত শিৱসাগৰ, আৰু তাত কি কি পাৰোঁ আপোনালোকক দেখাম। আৰু শিৱসাগৰ পুখুৰী পাৰত যাম চাগে, তাত অলপ ভিডিঅ' কৰিম। চাপৰ ভিডিঅ'টো শেষলৈকে। আমি এতিয়া বৰ্তমান শিৱসাগৰ পাই গ'লোহি, আৰু শিৱসাগৰ পুখুৰী পাৰত গৈ আছোঁ। আপোনালোকক দেখাই থাকিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আমি এতিয়া শিৱদৌলত সোমামগৈ, আৰু আজি সোমবাৰ হৈ আছিলে, সেইকাৰণে শিৱদৌলত সোমাই যাওঁ বুলি ভাবিছোঁ। আৰু শিৱদৌলৰ পৰিৱেশটো অলপ আপোনালোকক দেখাম, ভিডিঅ'টো চাই থাকিব। আৰু স্কুটিখন আমি ইয়াতে ৰখাম, আৰু শিৱদৌলৰ ফ্ৰণ্টতে ইয়াত ফুলৰ দোকান এখন আছিলে, তাতে অলপ ফুল চালোঁ। এয়া বৰ্তমান আমি শিৱদৌলৰ তাত আছোঁ। শিৱদৌলৰ ভিতৰত আছোঁ, আৰু আপোনালোকক দেখাই আছোঁ ইয়াতে কি কি আছে। পাৰ চৰাই বহুত আছে। এতিয়া ভিডিঅ'টো ৰখাই দিয়ে নেকি? কি হ'ল আকৌ? এয়া দেখিছেনে? ইয়াতে পাৰবিলাকক খাবৰ কাৰণে পানী আৰু দানা দি ৰখা হৈছে। এইফালৰ পৰা আহিলোঁ আমি, আৰু এইবিলাক সৰু সৰুকৈ জিৰণি হাউচ বনাই ৰাখিছে, ৰেষ্ট হাউচ বুলি ক'ব পাৰি। ৰেষ্ট, য'ত নেকি আমি আৰাম কৰিব। আৰু এয়া বা আহিছে, বা আৰু মই লগতে আহিছোঁ, শিৱদৌলত আহিলোঁ।
মোক ফটোকে দুটামান লৈ ল আৰু আমি এতিয়া দেৱী দৌলৰ তাত বহি আছোঁ, জেঠুহঁতক লগ পালোঁ আৰু ইয়াতে অলপ দেৰি ৰখিম চাগে। জেঠাইহঁতক লগ কৰি আমি ডাইৰেক্ট আকৌ পুখুৰী পাৰত যামগৈ। হেল্ল' আমি শিৱদৌলৰ পৰা ওলাই আহিলোঁ। এতিয়া পুখুৰীৰ পাৰে পাৰে গৈ আছোঁ আৰু ইয়াতে ফটো মৰা স্পট বনাই থৈ দিয়া আছে। আমি এতিয়া ফটো মৰা জেগাটোত পাই গ'লোহি আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ চাগে, চাই থাকক শেষলৈকে। আমি বৰ্তমান ফটো মাৰি এতিয়া গৈ আছোঁ ঘৰৰ ফালে আৰু ঘৰ যাওঁতে ইয়াতে ফুচকা দোকান পালোঁ। ইয়াতে ফুচকা খাই পিনি আমি ডাইৰেক্ট ঘৰত যামগৈ আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু কেনেকুৱা পালে জনাব ভিডিঅ'টো। আজিলৈ তেন্তে বাই বাই, নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ।